हेलो एभ्रिवान की खबर আজি হৈছে আমাৰ এনিভাৰ্সাৰি এটো হৈছে আমাৰ 3rd এনিভাৰ্সাৰি তাৰ কাৰণে মানে ভন্টি এটা কেক বনাই আছে আৰু কেকটো মানে তাই বনাইছে যেটো তাই জানে অলৰেডি কেক বনাব একাৰণে সুবিধা হৈছে আৰু তাইকে বনাব দিলু আৰু এফালে ভাইটিহত আছে যেটো মই ঘৰতে আছো আৰু ভন্টিহতৰ লগতে বুল ভাবিলু একেলগে সেলিব্ৰেট কৰো হফালে হাজবেণ্ডো আহি পালেহি গধলি সময়তে তাৰ পিছত ভাবিলু কেকটো আৰু কাটো আৰু কেকটো দেখাই দিছো কেনেকা লাগিছে বাৰু এফালে একেলগে সবে মিলি সেলিব্ৰেট কৰিলু কেক কটা হৈ গল আৰু ধুনিয়াকে এনজয় কৰিলু অকন ভালো লাগিলে বাৰু তাৰ পৰা এফালে আকৌ মানে ভাইটি এটা গিফট এটা দিছে হেটো ৰাখিলু আৰু ময়ো মোৰ মন পছন্দৰ গিফট এটা হাজবেণ্ডক দিলু বাৰু তাৰ পৰা ভাবিলু খানাত লাগু যেহেতু ভালেমান কিটা আইটেম বনোৱা হ'ব তাৰ পৰা বুলো এতিয়া পাৰ লাগিলেহে হৈ যাব সেই কাৰণে মায়ে অলৰেডি বাৰু বনাই আছে আৰু ময়ো লাগি গলে ফালে পনীৰ বনোৱা কামত পনীৰটো বনাই আছো দেখিছে যিহলে মাছ মাংস নাখায় তেওঁলোকৰ কাৰণে হ'ব পনীৰ এফালে কেনেকা লাগিছে কালাৰটো জনাব মোৰ যে দেখি খুব ভাল লাগিছে ফালে হাজবেণ্ড আৰু ভন্টি মিলি বনাই আছে বাহিৰত খানা তেওঁলোকে বনাই আছে বাৰু মাংসৰ আইটেম খিনি এফালে মায়ে বনাই আছে সবজি তেনেকৈ আৰু এফালে হৈয়ে গ'ল মানে মাংসটো বনাই খুব ধুনিয়া হৈছে কালাৰটো তাৰ পৰা আৰু এটা বনোৱা হৈছে এফালে দেখিছে নহয় পৰ্ক ড্ৰাই ফ্ৰাই হেতু ভন্টি আৰু হাজবেণ্ডে মিলি ধুনিয়াকে বনালে আৰু এফালে উলিয়াই দিয়া হৈছে ভাত সবকে আৰু সবে মিলি ধুনিয়াকে খাই আছে মই বৰ খাইছো আৰু আশীৰ্বাদ কৰিব আগন্তুক দিনবিলাকো যাতে আমাৰ সদায় ভালে যায় আৰু হেতুৱে বিচাৰো তো ভিডিওটো চাই কেনেকা লাগিলে কমেন্ট কৰি জনাব বাই